নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ অনলাইন যিকোনো ফৰ্ম ফিল আপ কৰাৰ সময়ত কেনেকৈ এটা ডকুমেণ্ট আপলোড কৰিব লাগে আৰু সেই আপলোড কৰাৰ আগতে আপোনালোকে ফটো অথবা ছিগনেচাৰটো MBৰ সাইজ আপোনালোকে কেনেকৈ কমাব পাৰিব বা বঢ়াব পাৰিব সেইটো প্ৰচেছ আজি এইটো ভিডিঅ'ত দেখুৱাম। অৰ্থাৎ ফটো এটাৰ MB কেনেকৈ কমাব লাগে, অৰ্থাৎ 1 MBৰ পৰা অথবা 2-3 MBৰ পৰা আপোনালোকে কেনেকৈ 50 KB অথবা 10 KB ইমানমান মানে কমাই ল'ব পাৰিব নিজৰ মোবাইলতে। তাৰ কাৰণে আপোনালোকে প্ৰথমতে এটা সফটৱেৰ ডাউনলোড কৰি ল'ব লাগিব। সফটৱেৰটো আপোনালোকে প্লে ষ্টৰত পাই যাব। প্লে ষ্টৰটো আপোনালোকক দেখুৱাই দিছোঁ, এইটো হ'ল প্লে ষ্টৰ। ঠিক আছে, এই প্লে ষ্টৰটো আপোনালোকে জাষ্ট অপেন কৰি ল'ব। এনেকৈ অপেন লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বাটনত চাৰ্চ কৰি দিব। ইয়াতে লিখি দিব, আপোনালোকে চিম্পলি টাইপ কৰিলে হ'ল ফটো ৰিচাইজাৰ, PHOTO ফটো RESIZER, ফটো ৰিচাইজাৰ মাৰি এনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে 3 নম্বৰ যিটো অপশ্যন পাইছে এইটো আপোনালোকে এইটোত আহি ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰাৰ পিছত মোৰ যিহেতু এইটো ডাউনলোড কৰা আছে অলৰেডি, আপোনালোকে ইনষ্টল কৰি এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত এনেকৈ অপেন বুলি অপশ্যন আহিব এটা, আপোনালোকে চাব পাৰিছে স্ক্ৰীনত, এনেকৈ অপেন আহি যাব। চ' অপেন অহাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফটো যদি আছে আপোনালোকৰ গেলাৰীত, ইয়াতে চিম্পলি চাওক সিলেক্ট ফটোজ বুলি লিখা আছে, এইটো চাব পাৰিছে সিলেক্ট ফটোজ, আৰু ইয়াতে হ'ল আপোনাৰ গেলাৰী। চ' আপোনালোকে চিম্পলি গেলাৰীত ক্লিক কৰি দিব। এনেকৈ গেলাৰীত ক্লিক কৰাৰ পিছত চাওক মই ইয়াতে ফটো এটা আছে, সেইটো মই ক্লিক কৰি দিছোঁ। চাব পাৰিছে ইয়াতে কিমান MB আছে, বৰ্তমান কিমান KB আছে। এইটো বৰ্তমান মোৰ 24 KB মান আছে। চ' এইটো মই কমাব বিচাৰিছোঁ। এইটোতো KBত আছে, মই আপোনালোকক আন এটা ফটো দেখুৱাই দি আছোঁ। এড আহিছে, এডটো স্কিপ কৰি দিলোঁ, আৰু এটা এড দিছে। কি ক'ম আৰু, অনলাইনত থাকিলে মানে অনলাইনত বস্তুখিনি দেখুৱাই দিলে মানে এড আহিয়ে থাকে, এইটোৱে প্ৰব্লেম। আপোনালোকে এইটো অফলাইনতো ফটোবিলাক ৰিচাইজ কৰিব পাৰিব। এডটো গুচি যাওক, এডটো গুচি গ'ল। ইয়াতে আকৌ মই আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে যিটো এই গেলাৰী অপশ্যনটো আছে ইয়াতে আহি আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক মোৰ ইয়াতে এটা ফটো আছে, এইটো ফটো লৈছোঁ মই। এইটো ফটো 373 মান আছে, চাওক ইয়াতে 373 KB। মই এইটো ফটো এতিয়া কমাই দিম, 50 KB মান লৈ আহিম। চ' ইয়াতে জাষ্ট মই ৰিচাইজ যিটো অপশ্যন আছে আপোনালোকে ইয়াতে চাব পাৰিছে ৰিচাইজ, এই ৰিচাইজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ পাৰ্চেণ্টেজ পাই যাব, 25, 40, 50, 75 এনেকুৱা পাৰ্চেণ্টেজ আহি যাব আপোনালোকৰ ডিছপ্লেত। চ' ইয়াৰ ভিতৰত আপোনালোকে চবকেইটা ট্ৰাই কৰি চাব পাৰে যে কোনটোত কিমান আহে। তো মোক ছাপ'জ 50 KB মান লাগে বা 30 KB মান লাগে, মই 25%ত ক্লিক কৰি দিলোঁ, চাওক কিমান আহে। তো 56 আহিল। তো এতিয়ালৈকেতো মোৰ যিমানখিনি লাগে মই সিমানখিনি পোৱা নাই। চ' তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এই ৰিচাইজ বটনটোত আপোনালোকে আকৌ এবাৰ ক্লিক কৰি দিব। ইয়াতে যিটো ৰিচাইজ অপশ্যনটো আছে এইটোত আকৌ ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আপোনালোকে কাষ্টম বুলি এটা অপশ্যন পাইছে, কাষ্টম পাৰ্চেণ্টেজ, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে আগতে যিহেতু 25 আছিলে, এইটো মই 15 বনাই দিলোঁ, 15 বনাই দিটো অ'কে কৰি দিলোঁ। এতিয়া চাওক 24 KB আহি গ'ল, ইয়াতে চাব পাৰিছে 24 KB। আপোনালোকে এনেকৈ ফটোবিলাক ৰিচাইজ কৰিব পাৰিব আৰু নিজৰ অনলাইন ফৰ্মত আপোনালোকে ফটোবিলাক আপলোড কৰিব পাৰিব, কোনো প্ৰব্লেম নহয় আপোনালোকৰ। চ' যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু অনাগত দিনত আপোনালোকে এনেকুৱা ভিডিঅ' আৰু পাই থাকিব। গতিকে সদায় কাষত থাকিব বুলি আশা ৰাখিছোঁ। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।